হাই ফ্ৰেণ্ড, আজি গৰু বিহু। আজি লাইভ আহিছোঁ। আজি গৰু বিহুৰ গৰু গা ধুৱাবলৈ অহাৰ কিছু দৃশ্য আপোনালোকক দেখাম। এয়া আমি আজি আহি আছোঁ বুৰৈ নদীলৈ গৰু গা ধুৱাবলৈ। তাৰে আমি দৃশ্য দেখাম আজি আপোনালোকক। সৌৱা গৰু গা ধুৱাবলৈ আহি থকা হৈছে। এয়া বুৰৈ নদীত আজি পূৰা ভিৰ গাই গৰু আজি লৈ গাঁৱৰ ৰাইজ আজি বুৰৈ নদীলৈ উটাও লৈছে। এয়া দেখা গৈছে, এয়া গৰু গা ধুৱাবলৈ অনা হৈছে। গাঁৱৰ প্ৰায় সৌৱা আঁতৰলৈকে বহুত দূৰলৈকে দেখা গৈছে। গাঁৱৰ ৰাইজ সমবেত হৈছে ইয়াত বুৰৈ নদীত। আপোনাৰ আজি গৰু বিহু দিনা প্ৰতি বছৰে আজিৰ দৰে ইয়াত বুৰৈ নদীত গৰু এইদৰে গা ধুৱাবলৈ গাঁৱৰ ৰাইজসমূহ আহে আৰু খুব সুন্দৰভাৱে এটা গৰু গা ধোৱা এটা অনুষ্ঠান এই বুৰৈ নদীত প্ৰতি বছৰে পুৱাৰ 7-8 বজাত উপস্থাপন হয়। তাৰে আজি দৃশ্য দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিম। কিছুমান গাঁৱৰ ব্যক্তিয়ে গৰু গা ধুৱাই উভতি আহিছে, আকৌ কিছুমানে গা ধুৱাই আছে নদীত আহি। তাৰেই দৃশ্য দেখাবলৈ চেষ্টা কৰিম। সৌৱা এয়া প্ৰাঞ্জল দাস আহি আছে আৰু লগত সৌৱা মা আহিছে। ঠিক আছে, সম্পূৰ্ণ দেখাবলৈ চেষ্টা কৰিছোঁ। সৌৱা এয়া আমাৰ গৰু গা ধুৱাবলৈ আহিছোঁ আৰু সৌৱা আঁতৰত দেখা গৈছে অন্যান্য গাঁৱৰ ৰাইজৰ গাই গৰু ধোৱা দৃশ্য। অলপ জুম কৰি দেখাই দিম আপোনালোকক। সৌৱা স্ক্ৰীণত দেখিবলৈ প্ৰত্যক্ষ কৰিছে। সৌৱা গৰু গা ধোৱা কাৰ্য চলি আছে আৰু এইফালে চাওক দুজন গাঁৱৰ ব্যক্তি গৰু গা ধুৱাই গৈ আছে। প্ৰফুল্ল দাস লগত তিলকান্ত দাস। ঠিক আছে, ধন্যবাদ। আৰু আমি দেখুৱাবলৈ চেষ্টা কৰিম। এতিয়া আমি গা ধুৱাবলৈ আহি আছোঁ। ঠিক আছে, এয়া আমি বুৰৈ নৈত আহি উপস্থিত হ'লোহি। এতিয়া আমি দেখাম দৰ্শকসকলক গৰু গা ধোৱা দৃশ্য দেখাম। আজি গৰু গা ধুৱাবলৈ লাও, থেকেৰা, বেঙেনা ইত্যাদি সকলো লৈ অহা হৈছে। মাহ হালধি সানি খুব সুন্দৰভাৱে অনা হৈছে। আৰু আজি গৰু বিহু খুব সুন্দৰকৈ গৰু গা ধোৱা হ'ব। দৃশ্য সকলোকে দেখুওৱা হ'ব, চাই থাকক। আৰু মোৰ ইউটিউব চেনেল বুৰৈ নৈ, এই বুৰৈ নৈ ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিব আৰু লাইক কৰিবলৈ, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। এয়া চাওক, গৰু গা ধুৱাবলৈ আনি আছোঁ। এয়া আহিছে, এয়া মা, এয়া প্ৰাঞ্জল ভাগিন, এই অঞ্জল সৌজন বগা চাৰ্ট পিন্ধা ভাগিনে, আৰু লগত এই দাদা নাৰায়ণ দা আহিছে আৰু সৌজন মোৰ ভতিজা তেওঁ আহিছে। দেউতা আজি অহা নাই, দেউতাৰ অকণ অসুখ। সেইবাবে আমি খুব সুন্দৰভাৱে গৰু গা ধুৱাবলৈ আনি থকা হৈছে। ঠিক আছে, লক্ষ্য কৰিব। আহি আছোঁ গৰু গা ধুৱাবলৈ। খুব সুন্দৰভাৱে গৰু গা ধোৱা হ'ব আজি। আহি আছোঁ। এতিয়া আমাৰ এই গৰু গা ধুৱাওঁতে আমাৰ এটা পূৰ্বৰ প্ৰচলিত এটা মানে কি কোৱা হ'ব, গৰু গা ধুৱাওঁতে লাও খা, থেকেৰা খা, বেঙেনা খা, বছৰে বছৰে বাঢ়ি যা, মাৰে গৰু মাৰে সৰু, বাপেৰে সৰু, তই হবি বৰ বৰ গৰু। এইদৰে কিছুমান কথা কোৱা হয়। সৌৱা খুব সুন্দৰভাৱে গৰু গা ধোৱা আপোনাৰ কাৰ্য চলি আছে খুব সুন্দৰভাৱে। লাও খা, বেঙেনা খা, বছৰে বছৰে বাঢ়ি যা, মাৰে সৰু, বাপেৰে সৰু,
তই হবি বৰ বৰ গৰু। লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা, মাৰ সৰু দেউতাৰা সৰু তই হ বৰ বৰ গৰু। এয়া খুব এয়া চাট বুলি কয়, চাট দি এয়া গৰু গাত ছটিওৱা হৈছে হালধি থেকেৰা বেঙেনা তিতা কেৰেলা ইত্যাদি আৰু খুব এয়া ছটিওৱা হৈছে। এয়া প্ৰাঞ্জললৈ চোৱা, প্ৰাঞ্জল খুব সুন্দৰভাৱে গৰু চাট মাৰিছে, ভাল লাগিছে তিনদলীয়া চাট। আৰু এয়া আমাৰ গাই গৰু, এয়া অলপ পানী ছটিয়াই দিছোঁ মোৰ ফালৰ পৰা অলপ পানী ছটিয়াই দিছোঁ গাই গৰুক। চাট ছটিয়াবলৈ অলপ অসুবিধা আহি আছোঁ, পাৰ হ'লেই বিপদ গৰু। এতিয়া আমি ঘূৰাব লাগিব আকৌ আমাৰ নিজৰ ছাইডলৈ। এয়া এইখিনি আমাৰ গাই গৰু, সেই গাই গৰুখিনি আজি খুব সুন্দৰভাৱে ধুৱাবলৈ চেষ্টা কৰিলোঁ আৰু দৰ্শককো আমি গা ধোৱা অনুষ্ঠানটি দেখাবলৈ যত্ন কৰিলোঁ। লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু সৌৱা আঁতৰত অন্যান্য গাঁৱৰ ৰাইজে আহি গা ধুৱাই আছে। সৌ তাত আমাৰ জিন্তু দা সোণমণি দা তেওঁলোকে গা ধুৱাইছে খুব সুন্দৰভাৱে। এয়া আমাৰ মা, এয়া মায়ে গৰুক চাট মাৰিছে। এয়া গৰু গা ধুৱাই আকৌ নদীৰ পৰা আমাৰ নিজৰ চৰণীয়া পথাৰ ফালে খেদি দিয়া হৈছে। খুব সুন্দৰভাৱে গা ধোৱা কাৰ্যসূচীটো সমাপন হৈ গ'ল, গৰু গা ধোৱা হৈ গ'ল। এতিয়া এয়া আমাৰ প্ৰাঞ্জলে খুব সুন্দৰভাৱে মাহ হালধি খান্দিছে, এতিয়া মাহ হালধিৰে গা ধুব। আৰু সেয়া আমাৰ দীপজ্যোতি, তেওঁ এয়া সহায় কৰিছে চাট লোৱাত, মাহ হালধি লোৱাত সহায় কৰিছে দীপজ্যোতি। এতিয়া মাহ হালধিৰে গা ধুব, প্ৰাঞ্জলে গা ধুইছে আৰু আমিও ধুম। এয়া গৰু আমাৰ চৰণীয়া পথাৰলৈ খেদি দিয়া হ'ল। তাৰপিছত সন্ধিয়া সময়ত গৰুবোৰ ঘৰলৈ যোৱাৰ পিছত তেওঁলোকক গৰুক আদৰা হ'ব গামোচা দি, আৰু গাই গৰুক নতুন পঘাৰে আজি পঘা দিয়া হ'ব। নতুন গৰুক আজি পিঠা খোৱা হ'ব, বিহু পিঠা। এইদৰে আজি গৰু বিহু উদযাপন কৰি আছোঁ। আমি এতিয়া দৰ্শকক আকৌ দেখাবলৈ চেষ্টা কৰিম। আহি আছোঁ গৰু গা ধোৱা অন্য এটা স্থানলৈ আহি আছোঁ, দেখাম সকলোকে খুব সুন্দৰভাৱে চাব পাৰিব। আহি আছোঁ এয়া আমাৰ জিন্তু দাই গৰু গা ধুৱাই আছে খুব সুন্দৰভাৱে। জিন্তু দাক এবাক দেখাই দিলোঁ গৰু গা ধোৱা দৃশ্য কিদৰে ধুৱাইছে। জিন্তু দা গা ধুৱাইছা? ঠিক আছে, ভাল কথা। আমাৰ বিশ্বদা আছে, বিশ্বদাৰ ওচৰলৈও যাম। এয়া আমাৰ মুনিন্দ নমস্কাৰ। ঠিক আছে, আজি ৰঙালী বিহুৰ মানে প্ৰথম দিন, গৰু বিহু নহয় জানো? ঠিক আছে, গৰু গা ধুৱাব আহিলা নিশ্চয়? ঠিক আছে সৌৱা দৃশ্য, খুব সুন্দৰ দৃশ্য। এই গাঁৱৰ যুৱকসকলে আৰু গাঁৱৰ ব্যক্তিসকলে খুব সুন্দৰভাৱে গা ধুই আছে। এয়া আমাৰ বিশ্বদাৰ কাষলৈ আহিছোঁ। বিশ্বদা, আজি গৰু বিহুৰ শুভেচ্ছা জনালোঁ। বাকী গৰু গা ধুৱালা? এতিয়া নিজে ধুবা চাগে নহয় জানো? ঠিক আছে, লগ পাম। সেয়া গাঁৱৰ যুৱক যুৱতী, ল'ৰা ছোৱালী, কণ কণ মইনাসকল
তেওঁলোকেও আহি খুব সুন্দৰভাৱে ইয়াত গৰু গা ধুৱাইছে, নিজেও ধুইছে। সৰুটো হেমন্ত গৰু গা ধোৱাৰ লগতে নিজেও ব্যস্ত গা ধুবলৈ। এয়া এটা ভাইটি খুব সুন্দৰভাৱে খুব সুন্দৰভাৱে এটা দৃশ্য। এয়া বিপুল দাস গা ধুৱাই আছে খুব সুন্দৰভাৱে। সৰুটো নেগেৰাও গা ধুৱাই আছে। তাৰপিছত এজন ভাইটি খুব সুন্দৰভাৱে গা ধোৱাত ব্যস্ত। আমাৰ ৰাতুল দা ব্যস্ত গা ধোৱাত, গৰু গা ধোৱাত। লগত সুচেন দা আছে। সুচেন দা খুব সুন্দৰভাৱে গা ধোৱাত ব্যস্ত ভকত। আৰু লগত আমাৰ কৰণ দাস আছে। লগত এজন ভাইটি। এতিয়া আমি ভৱেন বৰাৰ ওচৰলৈ আহিছোঁ। আমাৰ ভৱেন ভাইটি কেনেকুৱা খুব ভালকৈ গা ধোৱা দেখাই পাইছোঁ। আজি গৰু বিহুৰ শুভেচ্ছা থাকিল। থেংক ইউ। ঠিক আছে। আমাৰ বিদ্যুতে গা ধুই আছে। আৰু লগত আমাৰ বিদ্যুতৰ লগত আৰু লগৰীয়া কেইজনমান আছে খুব সুন্দৰভাৱে। চন্দন, গৰু বিহুৰ শুভেচ্ছা জনালোঁ। এইটো কেইডলীয়া চাট, এইটো গৰুক মৰা হয় নহয় জানো? এইটো ঠিক আছে, শুভেচ্ছা থাকিল। সৰুজন আমাৰ বৰডেকা গা ধুৱাই গ'ল। আমাৰ গাঁৱৰ এজন খুব শিল্পী এজনৰ ওচৰলৈ আহিম। আমাৰ শিল্পী হ'ল আপোনাৰ জিতেন দাস। তেখেত খুব সুন্দৰভাৱে সভা গাব পাৰে, তেখেতৰ ওচৰলৈ আহিম। জিতেন দা নমস্কাৰ। গৰু বিহুৰ শুভেচ্ছা জনালোঁ। আপুনি গৰু গা ধুৱালে, এতিয়া নিজে ধুব নহয় জানো? আপুনি গৰু গা ধোৱা হৈ গ'ল আপোনাৰ? ঠিক আছে, ধন্যবাদ। এয়া আমাৰ গাঁৱৰ আৰ্টিষ্ট দিব্যদা গা ধুই আছে, তেখেতকো অকণমান ভিডিঅ' কৰি দিলোঁ। তোমাৰ পৰা এটা কথা জানিব বিচাৰিম, এই গৰুক যে চাট মৰা হয় তেতিয়া কিবা এটা প্ৰবচন কয়, কি বুলি কয় গৰুক যেতিয়া গা ধুৱায় তেতিয়া কি বুলি কোৱা হয়? এই বুলি কোৱা হয় নহয় জানো? ঠিক আছে, গা ধোৱা হৈ গ'ল নহয় জানো? ঠিক আছে, থেংক ইউ। সীমান্ত, গৰু বিহুৰ লগ জনালোঁ। বাকী গা ধোৱা হৈ গ'ল? নিজে ধুলানে? ঠিক আছে, ধন্যবাদ। আমি প্ৰসেন দাৰ ওচৰলৈ আহিছোঁ। প্ৰসেন দা নমস্কাৰ। গৰু গা ধুৱালা? এতিয়া তুমি নিজে গা ধুই মেলি ঠিক আছে, ধন্যবাদ। ঠিক আছে, ধন্যবাদ। ঠিক আছে, আজি আপুনি গৰু গা ধুৱাব আহিল নহয় জানো? তাত কি পালে আপুনি? আৰু গৰু গা ধোৱা হৈ গ'ল? ঠিক আছে। এইটো কি আপুনি কেনেকৈ ধৰিলে মাছটো? কি মাছ এইটো? কি কৰিব আজি মাছটো? আজি আমাৰ নীতি আছে, বিহুৰ দিনত গৰুক এই পিঠা খুৱাওঁতে তেওঁক এটা পালন কৰিব লাগে। ইয়াৰ মাছৰ অকণমান ফিচা অকণমান বা কিবা এটা দি বিহুত গৰুবিলাকক খুৱাব লাগে। সেইটো আপোনাৰ আজি প্ৰথমবাৰ শুনিছোঁ। এইটো হয় নেকি? ঠিক আছে, ধন্যবাদ। নমস্কাৰ দাদা, আপুনি গৰু গা ধোৱা কাৰ্যসূচী পালন কৰিলে। এতিয়া আজি অসমবাসী ৰাইজক বিহুৰ শুভেচ্ছা জনাব চাগে নিশ্চয়? হয়। গৰু গা ধোৱা হৈ গ'ল নহয় জানো? ঠিক আছে, ধন্যবাদ। ঠিক আছে, কৰণৰ সৈতে একপি চেলফি লৈ লৈছোঁ। আমাৰ ইয়াত কৰণ দাস ভাইটি খুব সুন্দৰভাৱে গৰু গা ধুৱালে আৰু লগত সহযোগ কৰিলে। তেওঁৰ লগত অকণমান ফটো উঠিছে তেওঁ মোৰ লগত, সেইকাৰণে ময়ো তেওঁক সঁহাৰি জনাইছোঁ, ধন্যবাদ। আমাৰ লগতে ভৱেন চেলফি উঠিছোঁ। আমাৰ ভৱেন এয়া খুব সুন্দৰ ঢুলীয়া এজন, আমাৰ বৰৈগুৰিৰ এজন বিখ্যাত ঢুলীয়া, মন বহাগী বিহুৱা দলৰ প্ৰথম শ্ৰেষ্ঠ ঢুলীয়া। তেওঁক আমাৰ এয়া
পটিয়ামাৰীত অনুষ্ঠিত হ'ব লগা সদৌ পটিয়ামাৰী ৰঙালী বিহু সন্মিলনলৈ তেওঁক আমন্ত্ৰণ জনাইছে তেওঁলোকৰ দলটো মন বহাগী বিহুৱা দল। তুমি ৰাইজক শুভেচ্ছা জনাইছা নিশ্চয়? শুভেচ্ছা জনাইছোঁ, ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ। নতুন বছৰ চবৰে ভালে কুশলে যায়। ঠিক আছে, থেংক ইউ। হাই বন্ধুসকল, আপোনালোকক আজিৰ গৰু বিহুৰ কিছুমান দৃশ্য দেখুৱালোঁ বা কিছুমান মানুহৰ লগত সাক্ষাৎকাৰ হ'লোঁ। আপোনালোকে ভিডিঅ'টো চাই কেনে পাইছে লাইক আৰু কমেণ্টত জনাব আৰু লগতে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আজিলৈ ইমানতে, বাই বাই।